PDF বনাবলৈ হ'লে ফাৰ্ষ্টত যাব লাগিব প্লে ষ্টৰত গৈ চাৰ্চত লিখিব লাগিব কাগজ লিখিলে ইয়াত আহি যাব PDF কাগজ স্কেনাৰ এইটো আহি গ'ল এতিয়া এইটো ইনষ্টল কৰিব লাগিব ইনষ্টল লাহে হৈ আছে এতিয়া ঘূৰি আছে নেটটো লাহে শ্লো মাৰি আছে সো লাহে হৈ যাব আধা হৈ গ'ল এইটো হোৱাৰ পাছত এইটো ওপেনিং কৰিব লাগিব এইটো কেনেকৈ কৰিব লাগিব মই সম্পূৰ্ণ দেখুৱাই দিম ইয়া লাহে হৈ গ'ল আৰু অকমান বাকি আছে ইয়া হৈ গ'ল এতিয়া এইটো ওপেনিং যেটো ওপেন আছে এইটো ওপেনত গৈ ওপেন দিলো এতিয়া আকৌ ইনষ্টল হৈ আছে ইয়া হৈ গ'ল এইটো ওপেনিং দিব লাগিব ওপেনত দিয়াৰ পিছত এইটো আহি গ'ল এতিয়া এপছটো এতিয়া যেটো নেকি আছে স্ক্যান PDF এইটো এলাউ কৰিব লাগিব মই এলাউ কৰিলো PDFত ক্লিক কৰিব লাগিব এতিয়া মোৰ পেপাৰটো মই লৈছো পেপাৰটোত এতিয়া যাৰ যেটো সাবজেক্ট আছে এটো লিখিব লাগিব এতিয়া মোৰ আছে পলিটিক্যাল সায়েন্স তো মই পলিটিক্যাল সায়েন্স লিখি আছো তো ইয়াৰ পিছত লিখিব লাগিব যেটো নেকি লগত আছে এটো যাৰ যেটো নেকি ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এটো ৰেজিষ্ট্ৰেচন নাম্বাৰ লিখিব লাগিব মই 200XX দিছো যাৰ যেটো নেকি ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেতু লিখিলেই হ'ল ইয়াৰ পিছত লিখিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ লিখাৰ পিছত এতিয়া লিখিব লাগিব যাৰ যেটো নেকি ৰোল নাম্বাৰ আছে এতিয়া ৰোল নাম্বাৰ মোৰ আছে UA-64200 এনেকৈ XX মই দি দিছো এতিয়া XX দিয়াৰ পিছত যাৰ যেটো আছে হেখিনি বুখাই ললি হ'ল এতিয়া সাইডত আছে যে হেতু আছে পেপাৰ কোড তো পেপাৰ কোডটো মোৰ আছে পলিটিক্যাল সায়েন্স যেটো আছে তো মই এতিয়া পলিটিক্যাল সায়েন্স আছে মোৰ সেই কাৰণে মই লিখিছো POL-HE-1016 ইয়াৰ পিছত এইটো পেপাৰত লিখিব লাগিব পেজ নাম্বাৰটো যাৰ যিমান হয় হিটো দিব মই এতিয়া 1/15 দিছো আপোনাৰ যদি হয় 10টা হয় তালে 1/10 দিব এতিয়া ক্ষেত্ৰত যিখিনি লিখিলে আপোনাৰ এনসাৰ খিনি লিখাৰ পিছত এতিয়া আপুনি পেজখিনি ফটো মাৰিব এটা মই মাৰিলো দুটা তিনিটা চাৰিটা পাঁচটা এনেকৈ মই মৰাৰ কাৰণ হৈছে যে কোনোবাই ক'ব কেনেকৈ কৰিলে মই গমে নাপালো এতিয়া সেই কাৰণে মই গুটেইখিনি মাৰি দেখুৱাই আছো যে মই পেজ লৈছো 1 ৰ পৰা 15টা মই সেই কাৰণে গুটেইখিনি পেজ ইয়াত ফটো মাৰি আছো এতিয়া ফটো মাৰি প্ৰসিডত ক্লিক কৰিব লাগিব প্ৰসিডত ক্লিক কৰাৰ পিছত স্ক্যানিং কৰাৰ পিছত এতিয়া মেনুৱেল কৰিব লাগিব এতিয়া এটো ঠিকে আছে এটো আৰু কৰিব নালাগে এটো ডাঙৰ কৰিব নালাগে সৰু কৰিব নালাগে এটো ঠিকে আছে এনেকৈ যদি আপুনি কৰিব লাগিব যদি আপুনি সৰু কৰিব বিচাৰে তে সৰু কৰিব পাৰে ডাঙৰ কৰিব বিচাৰিলে ডাঙৰ কৰিব পাৰে নেক্সট আছে এই নেক্সটত ক্লিক কৰিব লাগিব আমাৰ কি কাম আছে এতিয়া আছে অৰিজিনাল এটো অৰিজিনাল আমাৰ নালাগে এতিয়া এটো আছে মিউজিক কালাৰ এটো মিউজিক কালাৰো আমাৰ নালাগে আসলতে অনলাইন এক্সামৰ ক্ষেত্ৰত হোৱাইট এণ্ড ব্ল্যাক ব্যৱহাৰ কৰে বেছি তো এটো হোৱাইট এণ্ড ব্ল্যাক ইয়া হৈ আছে আপুনি ডানত ক্লিক কৰি দিব হৈ গলে তো ডানত ক্লিক কৰাৰ লগে লগে এটো প্ৰসেসিং যেটো আছে এটো লাহে ঘূৰি আছে তো হৈ আছে ইয়া হৈ গ'ল তো এতিয়া আমাৰ কাম হ'ল আমি যিখিনি ফটো মাৰিলো ফটোৰ MB কেনেকৈ কমাব পাৰি MB কমাব হলে এটো তিনটা ডট দেখিছে ডটত যাব লাগিব তেতিয়া কম্প্ৰেছ PDF এটোত ক্লিক কৰিব লাগিব এতিয়া আহি আছে ফটোটো এতিয়া দেখিছে যে 3.02 MB হৈ আছে এতিয়া এনেকৈ আস্তানি লালটো ৰঙা যেটো আছে এটো কমাব পাৰি এটো এতিয়া হৈ গ'ল 1.39 MB এতিয়া বহুত কমিল তো এনেকৈ MB কমাব পাৰি এতিয়া আকৌ কি কৰিব লাগিব আমি তিনটা ডটত গৈ
ক্লিক কৰাৰ পিছত ৰিনেম যেটো ৰিনেম আছে হেতু ই কৰিব লাগিব এতিয়া যেহেতুকে পেপাৰ মই লিখি আছো পেপাৰ তো পেপাৰ 1 পেপাৰ 1 এতিয়া পেপাৰ 1 লিখি এটো সেভ কৰি দিব লাগিব সেভ কৰাৰ পিছত আপোনাৰ যেটো ফাইল আছে ফাইলত যাব লাগিব ফাইল মেনেজাৰত গৈ যেটো ডেস্কটপ আছে ডেস্কটপত মাৰিব বা ডাউনলোডত মই ডেস্কটপত মাৰিছো ইয়া আহি গল ওপৰটো মোৰ যেটো আছিল এইটো এটা ওপেনিং উইথ কাগজ স্ক্যানিং ইয়া মই যিখিনি নেকি 15টা স্ক্যানিং কৰিছিলো এতিয়া 15টা স্ক্যানিং লাহে লাহে ইয়া চাইলক গোটেইখিনি হৈ গল আপোনাৰ লিখাটো তেনেকে লাহে লাহে আহি থাকিব তো যদি আপুনি উপকৃত হৈছে তেন্তে লাইক কৰিব আৰু এনে ধৰণৰ ভিডিও পাবলৈ আমাৰ চেনেলটোত আপুনি যদি নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব